নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আহি আছোঁ শিল্পাৰমন বুলি এখন পাৰ্ক আছে, আৰু ইয়াতে শিল্পাৰমন পাৰ্কত কলা সংস্কৃতিৰ লগতে বহুতখিনি বস্তু কাঠেৰে নিৰ্মাণ কৰা হৈছে। সেইখিনি আপোনালোকক আজি দেখাম, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এতিয়া ৰাস্তাটো এইপাৰে আছোঁ, ৰাস্তাটো ক্ৰছ কৰিব লাগে চিন্তা হৈছে, বহুত ট্ৰেফিক জাম হৈ গৈছে। চাই লওঁ, ক্ৰছ কৰি আপোনালোকক ভিতৰত গৈ ভিতৰৰ দৃশ্যখিনি দেখাম। যেনে তেনে ভিতৰলৈ আহি গ'লোঁ, আৰু আহি এতিয়া আমি ইয়াত টিকেট কাউণ্টাৰলৈ আহি আছোঁ, টিকেট ল'ব লাগিব। আৰু টিকেট কাউণ্টাৰত আপোনালোকে অনলাইন প্ৰক্ৰিয়াই মানে আমি অনলাইনতো ল'ব বিচাৰিলে ল'ব পাৰোঁ বা অফলাইনো ল'ব পাৰোঁ। আৰু এইটো চাওকচোন, দৃশ্যটো ইমান সুন্দৰ লাগিছে। পানীখিনি এনেকুৱা ধৰণে ছিষ্টেমেটিক বনাই থৈছে, বহুত মানে ইউনিক বস্তু কিছুমান আমি দেখিবলৈ পাম ইয়াৰ ভিতৰত। আৰু এইখন মেইন গেটখন, এইপিনেদি এণ্ট্ৰি হ'ব লাগে। আৰু আমি টিকেট ল'লোঁ এডাল্টৰ 60 টকা, আৰু চিলড্ৰেনৰ হ'লে সৰু ল'ৰা ছোৱালীৰ 20 টকা। 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী 20 টকা দিব লাগিব, আৰু ডাঙৰখিনি 60 টকা। আমি এনেধৰণে টিকেট ল'লোঁ, টিকেট লৈ আৰু এখন মেইন গেটদি এণ্ট্ৰি নহয়, এইফালে এক্সিটহে হ'ব পাৰি। আৰু সোঁ চাইডেদি এই কাষেদি আৰু এখন গেট আছে, এইখন গেট এইপিনেদি এণ্ট্ৰি হ'ব লাগিব, কাৰণ ইয়াতে DFMD বা বেগ চেকিং গোটেই কামখিনি এই সৰু গেটখনেদি গ'লেই হয়। আৰু সেইখিনি গোটেই চেকখিনি তাতে হ'ব। আৰু বেগ চেক কৰি বা আমি ভিতৰলৈ এনেকৈ সোমাই আহিলোঁ এণ্ট্ৰি গেটখনেদি। আৰু এণ্ট্ৰি গেটখনেদি সোমাই অহাৰ পাছত এনেকুৱা এটা দৃশ্য আমি দেখিবলৈ পাম। মই কেওফালে আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টোত। হে গাইজ, ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ, আৰু ভিতৰত সোমাই অহাৰ পাছত এনেকুৱা ধৰণৰ এটা দৃশ্য আমি দেখিবলৈ পালোঁ। মানে প্ৰথম সোমাই সোঁ চাইডেদি আহিছোঁ, আৰু বাওঁফালেদি আৰু বহুত কিছুমান মাৰ্কেট আছে, সেইখিনি আমি পাছত শেষত বাওঁফালেদি ওলাই আহিম। এতিয়া সোঁফালে চাইডেদি সোমাই আহিছোঁ, সোমাই আহি দেখিছোঁ যে ইয়াতে বহুতখিনি লাইটিং কৰি থৈছে, মানে সৰু সৰু ফুলৰ গাৰ্ডেন টাইপ, সৰুকৈ ফুল ৰুই থৈছে বা তাত তেনেকুৱা ধৰণে লাইটিং কৰি থৈছে। আৰু সোমাই অহাই আমি সোঁ চাইডে ইয়াত বহুতখিনি কাপোৰৰ দোকান পাইছোঁ, কাপোৰ, ফটো বা ঠিক তেনেকৈ ধৰণে আৰু বহুত কিছুমান বস্তু দেখা পাম। আৰু ইয়াতে এইটো দেখিছে এটা মানে চাৰ্কল বনাই থৈছে ফুলেৰে, আৰু মাজত এখন মূৰ্তি স্থাপন কৰি থৈছে সুন্দৰভাৱে। আৰু কেৱল এইকণতে নহয়, গোটেই গাৰ্ডেনখনত গোটেই প্ৰত্যেকবিলাক জেগাতে তেনেকুৱা ধৰণৰ বনাই থৈছে। আৰু কেওফালে কেৱল দোকানেই, ইয়াতে ফুলৰ মালাৰ পৰা ধৰি আপোনালোকে ফটো বা তেনেকুৱা ধৰণে কাপোৰ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত আহি পেলাই দোকানীয়ে মানে ইয়াত কাপোৰখিনি বিক্ৰী কৰিছে, আৰু গহনাও বহুতখিনি পোৱা যায়। আৰু সোমাই যাম ভিলেজ মিউজিয়াম। ইয়াতে ভিলেজ মিউজিয়াম মানে বহুতখিনি ঘৰত আমাৰ যিবিলাক সচৰাচৰ ঘৰত দেখা পাওঁ, সেই বহুতখিনি তেনেকুৱা বস্তু আছে ইয়াতে। মিউজিয়াম টাইপত সজাই ৰাখিছে সুন্দৰভাৱে। আহিয়ে প্ৰথম দেখিলোঁ এইটো এটা হাতী আছে, প্ৰকাণ্ড হাতী, আৰু ইয়াতে মানে এইখিনি পেইণ্ট কৰি আছে, পেইণ্টাৰ বা মিস্ত্ৰী বুলিয়ে ক'ব পাৰিম। ভিলেজ মিউজিয়ামত সোমালোঁ, মিউজিয়ামত বহুতখিনি কিবাকিবি দেখিলোঁ, আৰু সেইখিনি দেখাৰ পাছত এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত যিহেতু আৰু বহুতখিনি চাবলগীয়া বস্তু আছে ইয়াতে, মিউজিয়ামত যিখিনি চাবলগীয়া আছে চালোঁ,
আৰু ইয়াতে বুটিং পাৰ্ক মানে বুটিং কৰিব পৰা জেগাও আছে আপোনালোকে চাই লওক ইয়াতে ৰাজহাঁহ টাইপত ৰাখি থৈছে এইখিনি মানে নাও হয় আচলতে মোৰ মোবাইলটো মানে ৰাতিৰ কাৰণে মোবাইলটো অলপ ইমান ভালকৈ নাহিব আৰু বহুত আঁতৰত আছে এইটো ৰাজহাঁহ হয় মানে নাৱতে বনাই থৈছে ৰাজহাঁহ টাইপত এটা আৰু এইফালে আঁতৰত আছে বহুত আঁতৰত আছে ৰাজহাঁহ টাইপত এইখিনি বহুত ভাল লাগে বহুত ভাল লাগিছে আপোনালোকে চাই থাকক আপোনালোকক ভিডিঅ'টোতে দেখাই আছোঁ আপোনালোকে চাই থাকক এইটোৱেই নহয় যে ইয়াৰ ভিতৰত সোমালে অকল সেইখিনি বস্তুৱে দেখা পাব কাপোৰ কানি পৰা ধৰি বা সেইখিনিয়ে নহয় খোৱাবলৈও বহুত বস্তু আছে এইখিনি ৰেষ্টুৰেণ্ট টাইপত এইবিলাক আছে ইয়াতে খোৱা বস্তুখিনিও পাব আৰু বহুত মানুহ হয় এইকণ সময়ত বহুত মানুহ আহে বহুত ভাল লাগিছে আৰু এটা দৃশ্য আপোনালোকক এতিয়া দেখুৱাম এতিয়া গৰু গাড়ী বিশেষকৈ আমি দেখিবলৈ নাপাওঁ গৰু গাড়ী কিন্তু ইয়াতে গৰু গাড়ীত লৈ ঘূৰাই কিন্তু আমি নুঠো এতিয়া গৰু গাড়ীত যিহেতু আমি আৰু বহুত জেগা চাবলৈ আছে আৰু বহুত কিবা কিবি চাবলৈ আছে সেইকাৰণে গৰু গাড়ীত নুঠো আপোনালোকক দেখাইছোঁ চাই লওক কিমান ধুনীয়া লাগে চিলড্ৰেন পাৰ্ক পাই গ'লোহি ইয়াতে সৰু ল'ৰা ছোৱালীখিনিক খেলাবৰ কাৰণে কিছুমান বস্তু আছে কিছুমান আছে সেইখিনি চাই লওক আপোনালোকে বহুত ভাল ইয়াতো এটা বহুত ভাল পৰিৱেশ চাই লওক এইখিনি আছে এনেকৈ একলেণ্ড এনেকৈ সেইবিলাকত থকা আগতে নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি এনেধৰণে কিছুমান ইয়াতে লোকেল মানে ইয়াৰ যিখিনি নৃত্য সেই নৃত্য কিছুমান প্ৰদৰ্শন কৰিছিলে প্ৰত্যেক দিনে সেইখিনি কৰে নকৰে আমি ইমান সবিশেষ নাজানো কিন্তু আজি আমি আহিছোঁ আৰু আজি ইয়াতে দেখা পাইছোঁ এটা ডাঙৰ ষ্টেজ হয় এইটো বহুত ডাঙৰ ষ্টেজ আৰু মুকলি ষ্টেজ আৰু আমি এইফালে চকী পাৰি বহিব পৰা সুন্দৰ ব্যৱস্থা আছে চকী পাৰি থৈছে আমি চকীত বহি লৈ আমি ইয়াৰ নৃত্য চাই আছোঁ মই ভিডিঅ'টো দিছোঁ যদিও ইয়াৰ মিউজিকটো দিব পৰা নাই মিউজিকটো আৰু সুন্দৰ আছিলে বহুত সুন্দৰ মিউজিক কিন্তু কপিৰাইট লাগি যাব সেই হেতুকে দিব নোৱাৰিলোঁ মা দুৰ্গাৰ এটা অৱতাৰ ইয়াতে সুন্দৰভাৱে প্ৰতিপন্ন কৰিছে আপোনালোকে চাওক বন্ধু বান্ধৱীসকল চাই মেলি ফাইনেলি এক্সিট গেট পাই গ'লোহি আৰু ইমানখিনি আছিলে ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব